গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। তো মই আজি আপোনালোকক আমাৰ গাঁৱৰ দোকান কেইখন দেখাম, মানে আমাৰ চকটো দেখাম। তো একফালৰ পৰা চাই যাব, মোৰ ঘৰৰ পৰা শেষলৈকে চাই থাকিব। যাবৰ কাৰণে চেণ্ডেলযোৰ পিন্ধি লওঁ। হাৱাই চেণ্ডেলযোৰ মোৰ এতিয়া কৈ থাকোঁ টেন টেন। আৰু এইবিলাক মই ফুল ৰুই দিছিলোঁ। মৰহি গৈ আছে গাইজ, পানী দি থাকোঁ তথাপি। তো গাইজ চাব পাৰে আমাৰ ছালত এইবিলাক কোমোৰা লাগি আছে, পিছফালেও আছে। তো বলক এতিয়া গৈ থাকোঁ। আৰু এয়া আমাৰ নঙলামুখ। আৰু চাওক গাইজ, যিমান দূৰ দেখিছে এই ৰাস্তাটো চব ময়ে সাৰিব লাগে, বহুত দীঘল আছে। এইফালেদি গ'লে আমি পকা ৰাস্তা পাম। পালোৱেই আমাৰ পকা ৰাস্তাত। এইফালেদি গ'লে শান্তিপুৰ পথ হৈ আমৰেংকনা হৈ বক হৈ ওলাব পাৰিব। আৰু এইটো হৈছে আমাৰ গাঁৱতে টাৱাৰ বহাইছে, এয়াৰটেল লগতে জিঅ' টাৱাৰ পোৱা যায়। আৰু এইফালেৰে চিধা গ'লে বামুণীগাঁও মেইন হাইৱে পাম আমি। এইখান ব্ৰইলাৰ দোকানৰ চাংখন ভাল কৰি দিব পৰা নাই মালিককেইটা। এই মোটা মোটা ব্ৰইলাৰ। ইয়াতে গৰম পানী কৰি আৰু ব্ৰইলাৰবিলাক চাফা কৰে। তো বলক আগলৈ গৈ থাকোঁ। আৰু এইবিলাক চাব পাৰে, গজা বনাই লগতে স্প্ৰিং। আৰু এয়া কণী চপ, আৰু এয়া ফুলাৰি বনাই আছে, আৰু এয়া চাহ লগতে এয়া ঘুগুনি। ডিজেল, পেট্ৰল। ফ্ৰিজ এইটো, আৰু এইবিলাক চাবোন, কলগেট, বাচন ধোৱা চাবোন। দোকানখন বন্ধ আছে এইখন। আৰু এইখন আমাৰ গাঁৱৰ ফাৰ্মাচী। কণ্টেক্ট নাম্বাৰটো দি থোৱা আছে। আৰু চাওক, দেখাই দিছোঁ মই এখন ফাৰ্মাচীত কি কি বস্তু থাকে।
বিলাক বহুত পাৰ্টি এইখন আমাৰ আৰু সুলভ মূল্যৰ দোকান আলু আলু আৰু চাওক নতুনকে চাউল আহিছে আমাৰ সুলভ মূল্যৰ দোকানখনত আৰু এইটো বস্তু জোখা আৰু এই দোকানখনত ৰিচাৰ্জ পায় এয়াৰটেল জিঅ' চবৰে ৰিচাৰ্জ পায় আৰু এইয়া ব্ৰইলাৰ মাংস পোৱা 70 টকা আৰু এয়া চাওক গাইস গাহৰি মাংস কেজি 350 আৰু সৌটো যে দেখিছে ঘৰটো সেইটো হৈছে স্কুলৰ চাইকেল ষ্টেণ্ড আৰু এয়া হৈছে জিৰণি কোঠা য'ত আমি বহি আৰু গাড়ী ৰখিব পাৰোঁ আমাৰ ঘৰত এইখন চাইকেল দোকান পাম্পাৰ চাইকেলৰ ৰিং আৰু এইবিলাক যে ধুনীয়া কৰি লৈ কৃষ্ণ কৃষ্ণ বিশ্বকৰ্মা বাবা কি যে বস্তু এইবিলাক চাইকেলত দিব এইটোৱে আমাৰ চকটো ধুনীয়া একদম আৰু এই তাতে আমি বিহু ফাংচন পাতো এইখন মঞ্চতে নাচো বাগো আৰু এইখন এম স্কুল আৰু পিছফালে মঞ্চৰ পিছফালে LP স্কুলখন আছে আৰু চাওক গাইস ৰাজমুকুট থিয়েটাৰ ফুটবল আছে বামুণীগাঁৱত হ'ব চাব যাম বুলি আশা ৰাখিছোঁ আৰু এয়া চাওক বুটমুখ মিছালৰ কাৰণে কি নাই আমাৰ ইয়াত জ্বলাখিনি চাওক না দেখিলেই খাওঁ খাওঁ লাগি যায় এইখন এখন চাহ দোকান কি পায় ইয়াতে দেখাই আছো এইয়া ঘুগুনি চাহ মালপোৱা আৰু কি গিলা ফুলাৰি চিংগৰা গৰম গৰম আৰু কিবা আছে চাটনি গাহৰি চাটনি মজা আৰু এয়া মই ঘুগুনি আৰু মালপোৱা খাই দিলোঁ এইখিনিৰ পৰাই ষ্টাৰ্ট লগতে এইখিনিৰ পৰাই শেষ আমাৰ চকটো
চাহো পেকিং কৰি লৈ আহিছোঁ আমি আজি।